বোলে কালি ৰেঞ্জাৰে ৰাতি বোলে মাৰিলে বোলে আছে সি পৰি থকা অৱস্থাত পাই আছেগৈ আইনমতে মাৰিবলগীয়া কোনো মানুহক হাত দিব নোৱাৰে চেলেংহাট ৰেল ষ্টেচনত বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য যাত্ৰাৰ পদপথত হত্যাৰ সন্দেহ বনকৰ্মীক ডিজিপি জিপি সিং ডাঙৰীয়াৰ আৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে এই দুৰ্ধৰ্ষ গুপ্ত হত্যাকাৰীক ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা অপৰাধ ৰোধ কৰাত প্ৰায় ব্যৰ্থ হ'বলৈ ধৰিছে অসম আৰক্ষী হত্যা আৰু হিংসাই বিয়পি পৰিছে অসম সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতো ৰাজ্যৰ নিৰাপত্তা দিশটো পুতৌজনক শিৱসাগৰ আৰু চৰাইদেউ অবিভক্ত অঞ্চলত হত্যাকাৰীৰ মুকলি বিচৰণ চেলেংহাট ৰেল ষ্টেচনৰ বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য খনামুখ খুটৰাহাবী অঞ্চলৰ ৰাতুল গগৈ পুলিচ চিনাক্ত যাত্ৰাৰ পদপথত হত্যাৰ সন্দেহ বনকৰ্মীজনক চৰাইদেউ বৰহাট ষ্টেচনৰ পৰা আমগুৰি ষ্টেচনলৈ আহি আছিল বনকৰ্মীজন কিন্তু বনকৰ্মীজনৰ ৰহস্যজনক মৃতদেহ চেলেংহাট ৰেল ষ্টেচনত উদ্ধাৰক লৈ অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে ডিজিপি জিপি সিং ডাঙৰীয়াৰ আৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰিব পাৰিবনে এই দুৰ্ধৰ্ষ গুপ্ত হত্যাকাৰীক আনহাতে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ঘৰলৈ অহাৰ আগদিনা নিশা বনকৰ্মীজনক বনাঞ্চলিক বিষয়া ময়ূৰ ভৰদ্বাজে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল বৰহাটৰ পৰাই ঘৰলৈ ফোন কৰি বনকৰ্মীজনে বনাঞ্চলিক বিষয়াজনে প্ৰহাৰ কৰাৰ কথা অৱগত কৰাৰ লগতে চিকিৎসা কৰিবলৈ ঘৰলৈ গৈ আছো বুলি মোবাইল ফোনত জনাইছিল পৰিয়ালৰ লোকক ঘটনা তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষীক দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট 12 লাইভ